কি ক'ব আৰু সেফটিটো মেইন ন সব ক্ষেত্ৰতে সেফটি মেইন সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে আকৌ বহুত দিনৰ মূৰত আহি গলো প্ৰায় এমাহ মানৰ পিছতে মই আগতে কৈছিলো চাগে কোনোবা এটা ভিডিও যে 2024 চনৰ পৰা অলপ কনসিস্টেন্ট হ'ম বা ভিডিও চিডিও দিম বুলি অলপ কেতিয়া দিম সদায় দিম মানে দিম এসপ্তাহত কেইটা দিম কি কথা ইমানখিনি মই এক্সপ্লেইন কৰিবলৈ নাযাওঁ কাৰণ বেছিকৈ প্ৰমিছ কৰি দিলে সেইখিনি পিছত ৰখা নহয় যিমান যি পাৰো দি যাম সময় উলিয়াম ফুৰিবলৈ কাৰণে বা ট্ৰেভেলিঙৰ কাৰণে সময় উলিয়াম মই ইমানটোৱে কম বেছি আপোনালোকক আশা নিদিওঁ ইমান ভিডিও দিম এমাহত এটা দিম ডেইলি দিম সেইবিলাক কৈ নাথাকোঁ মুঠতে এটাই কথা ক'ব বিচাৰোঁ যে অলপ মানে 2024 চনৰ পৰা নিজক অলপ ফুৰাত বা ট্ৰেভেলিঙত সময় দিম মানে মই এতিয়া আছোঁ গুৱাহাটীৰ বাইকাৰ্ছ শ্বপিত মই দুটা বস্তু ল'লোঁ ইয়াত আৰু শ্বু এযোৰো ল'ব লাগে সেইযোৰ বেলেগ এখনৰ পৰা ল'ম মই প্ৰথমতে আপোনালোকক দোকানখন ভালকৈ দেখুৱাই লওঁ তাৰপিছত কি দুটা বস্তু ল'লোঁ আপোনালোকক দেখুৱাওঁ আৰু এই দোকানখন আছে আমবাৰীত আৰু সন্মুখ ভাগটো এনেকৈ আপোনালোকে দেখা পাব আৰু সোমাই যাম এতিয়া মই ইয়াত আপোনালোকে হেলমেটছ পাব আৰু নৰ্মেল হেলমেটৰ লগতে অফ ৰোডিং হেলমেটছো পাব অলপ অলপকৈ দেখুৱাই দিছোঁ ৰ'ব প্ৰায়বিলাক হেলমেট ইয়াত মই একজোৰৰে দেখিছোঁ আৰু কালেকশ্যনো বহুত বঢ়িয়া আছে আৰু হেলমেটৰ মোৰ যিহেতু এতিয়া ৰিকুৱাৰমেণ্ট নাই সেইটো কাৰণে লোৱা নাই নহ'লে হেলমেটো ল'লোহেঁতেন আৰু কি বস্তু লৈছোঁ মই জনাই দিছোঁ ৰাইডিং জেকেট এটা ল'লোঁ আৰু গ্লাভছ ল'লোঁ আৰু জোতাযোৰ এইখিনি অফ ৰোডিং হেলমেটছখিনি আৰু লগতে এইখিনি গ্লাভছ প্ৰায় একজোৰৰে মাল আছে আৰু ৱাৰেণ্টি সৈতে ধুনীয়াকৈ বিল চিল বনাই দিয়ে টেনশ্যনে নাই ৱাৰেণ্টিও পাব এইখিনি বুটছখিনি বুট নলওঁ মানে বুট অলপ দামৰ হৈ গৈছে বুট বেলেগ এখনৰ পৰা কমত ল'ম মানে এইটো ৰাইডিং পেণ্ট আৰু মই জেকেট এনেকুৱাই ল'লোঁ এনেকুৱা এটা ল'লোঁ খুলি কিনে ভালকৈ দেখুৱাম আৰু পিন্ধিও দিম এইফালে ইয়াত টেংক বেগো পাব মানে ইয়াত আপোনালোকে ৰাইডিঙৰ লগত জড়িত সকলোবোৰ বস্তুৱে পাব ৰাইডিং গিয়াৰ্ছ হওক বা এচেছৰিজ হওক যিকোনো বস্তু অকল একজোৰৰে নহয় ইয়াত ভেগাৰো পাব হেলমেটছ বহুত এই ভিতৰৰ ৰুমটোত ইয়াত চাহিদা থাকিব চাহিদাই মজাকৈ দেখুৱাই দিব আপোনালোকে আহিলে কি লাগে কি কথা মজা ডিছকাউণ্টো দিব চালিয়াকৈ হেলমেটছ বহুত ডিছপ্লে কৰা আছে মই দুটা নহয় আচলতে তিনিটা বস্তু ল'লোঁ এটা সৰু বস্তু ল'লোঁ এইটো দেখুৱাই দিছোঁ হেলমেটত বা হুইলে চুইলে লগাব পাৰি যে লাইট জ্বলে এইটো ৰাইডিং জেকেট এটা ল'লোঁ একজোৰৰ আৰু একজোৰৰ গ্লাভছ এযোৰ লৈছিলোঁ ক'ত গ'ল জানো ইয়াতে সোমাই আছে দেখাইছোঁ ৰ'ব মই পিন্ধি কিনে এতিয়া মই আপোনালোকক পিন্ধি মেলি দেখুৱাই দিম জেকেটটো আৰু গ্লাভছযোৰ আৰু মোৰ এনেকুৱাখিনি বস্তু এইটো প্ৰথম এক্সপিৰিয়েঞ্চ হয় আগতে মই লোৱা নাই গ্লাভছটো পিন্ধিছোঁ গ্লাভছ নৰ্মেল মানে ইমান দামৰ পিন্ধা নাই কম দামৰ পিন্ধিছিলোঁ কি ক'ব আৰু ছেফটিটো মেইন ন সব ক্ষেত্ৰতে ছেফটি মেইন এতিয়া ল'বলৈ থাকিলে ৰাইডিং পেণ্ট ল'ব থাকিলে পেণ্ট নল'বলৈও আছে চাই লওঁ ইয়াত নাই মানে শেষ হৈ আছে অলপ এতিয়া হয় এলব' গাৰ্ড লৈ ল'ম চৰি নি গাৰ্ড লৈ ল'ম জিন্স পেণ্টৰ ওপৰতে এনেকৈ লগাই ল'ম নি গাৰ্ড নল'বলৈও আছে মানে পেণ্টটো আৰু থাকিলে আপোনাৰ জোতাযোৰ বেলেগ এখন দোকানত ল'ব লাগিব তো এই লাইটটো অলপ আগত আপোনালোকক দেখুৱাইছিলোঁ যে হেলমেটত লগাব পাৰে হুইলত লগাব পাৰে এইটো গিফ্ট হিচাপে পাইছোঁ আপোনালোকে আহক কিবা বস্তু লওক গিফ্ট হিচাপে আপোনালোকেও পাই যাব এতিয়া আমি যাওঁগৈ আৰু বহুত টাইম হৈ গ'ল গীতৰাজো ঘৰত যায় চ' গাইজ আমি এতিয়া ৰুমলৈ গৈ আছোঁ বহুত টাইম হৈ গ'ল তাৰ পৰা ওলাই মেলি কিবা কিবি অলপ খালোঁ 2024 চনেহে জানে আৰু মই কিমান সময় দিব পাৰিম ফুৰাত বা ভিডিঅ' বনোৱাত আৰু মই আশা সঁচাকৈ ভিডিঅ' ইমান বনাম তিমান বনাম ডেইলি ইমান দিম বা এমাহত ইমানটা ভিডিঅ' দিম তেনেকৈ ধৰণে এইটো কাৰণে কোৱা নাই কাৰণ সেইবিলাকে বেছি যদি কোৱা যায় ন মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মোৰ ফালৰ পৰা গৈছোঁ মই যিবিলাক ক্ষেত্ৰত মানে বহুত বেছি ভাবি লওঁ ন এনেকৈ কৰিম তেনেকৈ কৰিম সেইবিলাকে মানে পিছলৈ গৈ ছাকচেছ নহয় বা মানে কামটো সফল হৈ নুঠে মানে সেইকাৰণে একো নকওঁ এবাৰ কৰি যাম আৰু কৰিলে দেখি গৈ থাকিব আপোনালোকে চ' গাইজ কালি ৰাতি বুট লোৱা নহ'ল ৰাইডিং বুট লোৱা নহ'ল দেৰি হৈ গ'লতো কিবা খাই মেলি চিধা ৰুমলৈ আহি গ'লোঁ আৰু আজি অলপ আগত গৈ লৈ আহিছোঁ মটৰ ক্ৰেজৰ পৰা মই আপোনালোকক দেখুৱাম এতিয়া আৰু ৰাইডিং বুটৰ লগতে এইডালো ল'লোঁ বাংগী কেবুল নে বাংগী ৰোপ কি বুলি কয় জানো এইডাল ল'লোঁ এডাল যিহেতু কামৰ বস্তু লাগেজ বেগ চেগ কিবা পিছফালে বান্ধিবলৈ হ'লে এইডাল পুৰা কামত দিব আৰু এতিয়া অকল ৰাইডিং বুট আৰু এডালটো ল'লোৱে আৰু এতিয়া অকল ক'বলৈ গ'লে এটা বস্তু বাকী আছে হা ভৰিটো ফালে ভৰিটো বুট হৈ গ'ল বাৰু ৰাইডিং বুট কিন্তু এই আঁঠুকেইটা নিকেইটা বাচিবলৈ কাৰণে বা নিৰ গিয়াৰ কিবা ল'বলৈ বাকী আছে নি গাৰ্ড ল'বলৈ বাকী আছে মই ৰাইডিং পেণ্টে ল'ম ভাবিছিলোঁ কিন্তু তাত অলপ বেছি খৰচা হৈ যাব এইটো কাৰণে ভাবিলোঁ নি গাৰ্ডেই লৈ লওঁ এতিয়া পিছলৈ ৰাইডিং পেণ্ট ল'ম আৰু মোৰ আহিবলগীয়া লং ৰাইডৰ কথা যদি মই ক'বলৈ যাওঁ তেন্তে হ'ব গুৱাহাটীটো মৰাণ মই ঘৰলৈ গৈ আছোঁ নতুন বছৰতে যাম আৰু 3-4 তাৰিখ মানে যাম আৰু এইবাৰ মোৰ প্ৰথম হ'ব গুৱাহাটীৰ পৰা মৰাণ যোৱা আৰু
বাইকখন ইয়ালৈ অনাৰ পিছত গুৱাহাটীলৈ অনাৰ পিছত তাৰ পৰা আনোতে এবাৰ চলাই আহা আৰু ইয়াৰ পৰা যিমান কেইবাৰ গৈছিলোঁ বাছতে গৈছোঁ বাইক লৈ যিহেতু যোৱা নাই সেই গতিকে গুৱাহাটীৰ পৰা মৰাণ এইবাৰ প্ৰথম হ'ব বাৰু এতিয়া মই আপোনালোকক ৰাইডিং বুটযোৰ দেখুৱাইছোঁ ৰ'ব অৰাজো কোম্পানীৰ হয় এইযোৰ জোতাযোৰ বাকী পিন্ধি মেলি এতিয়া নেদেখুৱাওঁ আৰু যিদিনাখন ৰাইডত যাম সেইদিনাখনে পূৰা একদম জোতা নি গাৰ্ড এফালে ৰাইডিং জেকেট টিপটপ পিন্ধি হেলমেটৰ লগত মজাকৈ ফটো বা ভিডিঅ' তেতিয়া কৰি দিম আৰু তেতিয়া আপোনালোকক একেলগতে দেখুৱাম আৰু আজিৰ ভিডিঅ'টো এইডোখৰতে চিম্পলকৈ সামৰণিটো মাৰি দিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আৰু ইমানখিনিলৈকে যদি চালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নকৰিলেও এটলিষ্ট লাইক আৰু কমেণ্ট এটা কৰি দিব তেতিয়া অলপ ভাল লাগিব এটা জোচ এটা পাম নেক্সট ভিডিঅ'ত লগ পাই আছোঁ যদি নতুন হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দিবি অল কৰি ল'ব বাই বাই